আন 10টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক এই প্ৰশ্নৰ জৰিয়তে উপকৃত হ'ব। ভৱিষ্যতে আমাৰ এনে প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আমাৰ আসাম জিকে চেনেলটো ছাবস্ক্ৰাইব কৰে। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? ক. বডৌচা, খ. বডুংফা, গ. বিক্ৰমসিংহ, ঘ. এজনো নহয়। উত্তৰটো হৈছে বডৌচা। 2 নম্বৰ প্ৰশ্নটো হৈছে পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোম ৰজাজনৰ নাম কি? ক. গদাধৰ সিংহ, খ. চুহুংমুং, গ. ৰুদ্ৰসিংহ, ঘ. চক্ৰধ্বজ সিংহ। উত্তৰটো হৈছে চুহুংমুং। 3 নম্বৰ প্ৰশ্নটো হৈছে মহম্মদ বিন বখতিয়াৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ক. হৰ্ষবৰ্ধন, খ. পৃথু, গ. গদাধৰ সিংহ, ঘ. চক্ৰধ্বজ সিংহ। উত্তৰটো হৈছে পৃথু। 4 নম্বৰ প্ৰশ্ন হৈছে কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন কোন আছিল? ক. হিউম ফিটছ, খ. ৰাল্ফ ফিটছ, গ. লৰ্ড কানিং, ঘ. এজনো নহয়। উত্তৰটো হৈছে ৰাল্ফ ফিটছ। 5 নম্বৰ প্ৰশ্নটো হৈছে গোহাঁই কমল আলি কোনে সজাইছিল? ক. নৰনাৰায়ণ, খ. গোহাঁই কমল, গ. ৰুদ্ৰসিংহ, ঘ. বিশ্বসিংহ। উত্তৰটো হৈছে গোহাঁই কমল। 6 নম্বৰ প্ৰশ্ন হৈছে অসমৰ বিক্ৰমাদিত্য কোন? ক. ৰুদ্ৰসিংহ, খ. নৰনাৰায়ণ, গ. চুকাফা, ঘ. বিশ্বসিংহ। উত্তৰটো হৈছে নৰনাৰায়ণ। 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ক. মহানন্দ বৰ্মন, খ. ভাস্কৰ বৰ্মন, গ. ভূতি বৰ্মন, ঘ. বিশ্বসিংহ। উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। 8 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ দলংখন কিমান চনত সাজি উলিয়াইছিল? ক. 1965 চনত, খ. 1962 চনত, গ. 1957 চনত, ঘ. 1948 চনত। উত্তৰটো হৈছে 1962 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে কিংবদন্তীৰ মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? ক. নৰকাসুৰ, খ. মহিৰংগ দানৱ, গ. ভাস্কৰ বৰ্মন, ঘ. শালস্তম্ভ। উত্তৰটো হৈছে মহিৰংগ দানৱ। আমাৰ শেষৰ প্ৰশ্ন হৈছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? ক. মিৰ্জুমলা, খ. মহম্মদ বিন বখতিয়াৰ, গ. গিয়াছুদ্দিন, ঘ. ৰামসিংহ। উত্তৰটো হৈছে মহম্মদ বিন বখতিয়াৰ।